আজি মই মাটিশালত বোৱা নুনী চাদৰ কেইখনমান আপোনালোকলৈ লৈ আনিছোঁ। নমস্কাৰ, পুনৰবাৰ সকলোকে মই অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আপোনালোকে ভালে আছে। আৰু মই আজি আপোনালোকলৈ লৈ আনিছোঁ মাটিশালতে বোৱা নুনী চাদৰ কেইখনমান আৰু বহুতেই ধুনীয়া নুনী চাদৰখিনি। আৰু যদি লাগে আপোনালোকে অৰ্ডাৰ কৰিব পাৰিব। এতিয়া মই নুনী চাদৰখিনি আপোনালোকক ভালদৰে মেলি দেখুৱাম। ব্লু কালাৰ পাৰি থাকিব, ইয়াতে হালধীয়া পাৰি থাকিব আৰু ইয়াতে ৰঙা পাৰি থাকিব। আৰু যদি লাগে আপোনালোকে অৰ্ডাৰ কৰিব পাৰিব। মই চাদৰকেইখন আপোনালোকক ভালদৰে মেলি দেখুৱাইছোঁ।